নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল পৰাগ টেক আছাম। এতিয়ালৈকে যে মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব নাই কৰা, নকৰি ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি লওক আৰু কাষত থকা বেল আইকনটো দাবিবলৈ একেবাৰে নাপাব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ সোনকালে লাভ কৰে। নমস্কাৰ বন্ধুসকল, পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পৰাগ টেক আছামলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'ত মই আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ এটা টিক্স লৈ আহিছোঁ, যোনটো টিক্সৰ সহায়ত আপোনালোকে হোৱাটছআপৰ ডিলিট ফটো, ভিডিঅ', অডিঅ', ডকুমেণ্টছ আদি সকলোবোৰ ৰিকভাৰী কৰিব পাৰিব। ধৰি লওক মই আপোনালৈ এখন ফটো পঠিয়াইছোঁ হোৱাটছআপত আৰু সেই ফটোখন আপুনি নোচোৱাৰ আগতে মই ডিলিট কৰি দিলোঁ, তো তেতিয়া আপোনাৰ তাত দেখুৱাব এনেদৰে কিছুমান এণ্টাৰপ্ৰাইজ দেখিবলৈ পাব, দিছ মেছেজ ৱাজ ডিলিট, আৰু সেই মেছেজটো আপুনি কেনেদৰে চাব যদি জানিব বিচাৰিছে তেন্তে মোৰ ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাব লাগিব। তেন্তে আহকচোন বন্ধুসকল, পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি প্লে ষ্ট'ৰটো এনেদৰে অ'পেন কৰি ল'ব। তাৰপিছত ইয়াত আপুনি চাৰ্চ কৰিব হোৱাটছআপ ডিলিট মেছেজ ফটো। যেতিয়া আপুনি হোৱাটছআপ ডিলিট মেছেজ ফটো বুলি চাৰ্চ কৰিব, প্ৰথমতে আপুনি যোনটো এপ্লিকেশ্যন দেখিবলৈ পাইছে এইটো আপুনি ইনষ্টল কৰি ল'ব। মই অলৰেডি ইনষ্টল কৰি থোৱা আছে আৰু এই এপছটোৰ লিংক মোৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি থোৱা আছে, তাত ক্লিক কৰি আপুনি ডাউনলোড কৰি ল'ব পাৰিব। তো তাৰপিছত আপুনি এই দেখিবলৈ পাইছে কিছুমান স্ক্ৰীনশ্বট দিছে, দিছ মেছেজ ৱাজ ডিলিট, ইয়াতো আপোনাক দেখুৱাই দিছে এনেদৰে দিছ মেছেজ ৱাজ ডিলিট। তো তাৰপিছত ইয়াত ৰেটিং দেখিবলৈ পাইছে 4.0। তাৰপিছত মই ইয়াত ৰেটিং দি থৈছোঁ। তাৰপিছত এনেদৰে আপুনি অ'পেন কৰিব। অ'পেন কৰাৰ লগে লগে এনেকুৱা ধৰণৰ আপুনি এণ্টাৰপ্ৰাইজ দেখিবলৈ পাব, যোনটো সম্পূৰ্ণ হোৱাটছআপৰ নিচিনা। তাৰপিছত এনেদৰে গৈ থাকিব, এণ্টাৰপ্ৰাইজবিলাক পাৰ কৰি গৈ থাকিব। তাৰপিছত ডান বটন দেখিবলৈ পাইছে, ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এপছটো আপুনি পাৰ্মিশ্যন দিব লাগিব। আপুনি ইয়াত দেখিবলৈ পাইছে মই এলাউ দি দিছোঁ। তাৰপিছত নটিফিকেশ্যন ছাৰ্ভিচত আপুনি অ'কে ক্লিক কৰি দিব। তাৰপিছত ইয়াতো আপুনি পাৰ্মিশ্যন দিব লাগিব, মই এলাউ কৰি দিছোঁ দেখিবলৈ পাইছে। তাৰপিছত বেক কৰিব এবাৰ। তাৰপিছত এনেদৰে এটা বগাকৈ এটা এণ্টাৰপ্ৰাইজ দেখিবলৈ পাব, দেখিবলৈ পাইছে সম্পূৰ্ণ বগা। আপুনি ভাবিব মোবাইলটো হেঙাইছে বুলি, কিন্তু এনেকুৱা নহয়। তাৰপিছত ক্ল'জ যে দেখিবলৈ পাইছে, ক্ল'জত আপুনি এনেদৰে ক্লিক কৰি দিব। তো ক্লিক কৰাৰ লগে লগে আমাৰ কাম এতিয়া হৈ গ'ল। তো এতিয়া মই আপোনাক এখন ফটো ইটো মোবাইলৰ পৰা দি দেখুৱাই দিম। তো তাৰপিছত মই এই মোবাইলটোৰ পৰা এই দেখিবলৈ পাইছে মোৰ ওচৰত দুটা এণ্ড্ৰইড মোবাইল আছে। চ' এই মোবাইলটোৰ পৰা মই এতিয়া আপোনাক ইটো মোবাইললৈ এটা মেছেজ দি দেখুৱাই দিম, মানে এখন ফটো দি দেখুৱাই দিম। ইয়াৰ পৰা মই এখন ফটো দি দেখুৱাই দিম আপোনাক। ধৰি লওক মই এই ফটোখন দি আপোনাক দেখুৱাই দিছোঁ। এই দেখিবলৈ পাইছে ফটোখন গ'ল, এই দেখিবলৈ পাইছে ফটো এখন আহি গ'ল। ইয়াত ফটো এখন মই এতিয়া ইয়াত ডিলিট কৰি দিম। এই দেখিবলৈ পাইছে ডিলিট ফৰ এভৰিৱান, ডিলিট কৰি দিলোঁ। তো ডিলিট কৰি দিয়াৰ পিছত দিছ মেছেজ ৱাজ ডিলিট দেখিবলৈ পাইছে, দিছ মেছেজ ৱাজ ডিলিট বুলি দেখুৱাইছে। আৰু এই মেছেজটো এই ফটোখন চাব হ'লে, ধৰি লওক এইটো আপোনাৰ মোবাইল, এই মেছেজটো চাব হ'লে আপুনি যোনটো এপছ আপুনি ইনষ্টল কৰিছিলে সেই এপছলৈ গুচি যাওক। এইটো এপছ হয়, এই এপছটোত এতিয়া আপুনি পাই যাব। ইয়াত ভইচ, চাৰ্ট, ষ্টেটাছ, ইমেজ, ভিডিঅ' সকলোবোৰ ইয়াত আপুনি পাই যাব। যোনখন ফটো আছিলে ইয়াত দেখিবলৈ পাইছে, ইয়াত লগে লগে ছেভ হৈ গ'ল। চ' ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কেনেকুৱা ভিডিঅ' আপোনালোকৰ পচন্দ হয়, আৰু শেষত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ। Through the wastelands, through the highways, till my shadow turns to sun rays.